Good morning everyone. মোৰ মিনি ব্লগটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি পুৱাই গৈ আছোঁ মন্দিৰলৈ মানে কামাখ্যা মন্দিৰ আমাৰ শিলঘাটতো অৱস্থিত আছে কামাখ্যা মন্দিৰ হয়তো বহুতেই জানে আৰু এতিয়া আমি আহি পালোহি মন্দিৰ আৰু আপোনালোকক অলপ কি হলো দেখুৱাই দিম মন্দিৰৰ ভিতৰ ভাগো আপোনালোকক অলপ দেখুৱাই দিছোঁ আমি পিছে বাহিৰতে চাকি জ্বলালোঁ সেইখিনি ভিডিঅ' কৰিবলৈ নহ'লে আৰু এতিয়া আমি মা কামাখ্যা দৰ্শন কৰিবলৈ যাম দৰ্শন কৰিলে আপোনালোকক আকৌ লগ পাই আছোঁ এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু ভাবিলোঁ আপোনালোকক বাহিৰৰ দৃশ্যসমূহ অলপ দেখুৱাই দিওঁ এটা সুন্দৰ পৰিৱেশ যদি আপোনালোকে ভাল পাইছে কমেণ্ট কৰিব দেই আৰু যদি মোৰ ভিডিঅ' চাই থকা মাজৰ পৰা কোনোবা আহিছে মন্দিৰলৈ কামাখ্যা মন্দিৰ দেন মোক প্লিজ কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনালোকক অলপকৈ দেখুৱাই দিছোঁ সকলোখিনি আৰু এতিয়া আমি যাম মন্দিৰৰ বেক চাইডে এটা ৰাস্তা আছে মানে নতুনকৈ বনাইছে এই ৰাস্তাটো নতুনকৈ বনাইছে আৰু মানে এছ টাইপত হয় ৰাস্তাটো দেখিছে কিমান ধুনীয়া এটা পৰিৱেশ চাৰিওফালে বাগান আৰু পাহাৰ আৰু মন্দিৰলৈ আহিছোঁ হাজবেণ্ড আৰু মই আৰু অলপমান ভিডিঅ' কৰিলোঁ আৰু এফালে মন্দিৰৰ পৰা ওলালোঁ আৰু মন্দিৰৰ পৰা ওলাই ফ্ৰণ্টতে আছে ব্ৰহ্মপুত্ৰ আৰু এখন ফিল্ড য'ত মেলা হয় শিলঘাট মেলা ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ আজিৰ ব্লগটো চাই যদি ভাল পালে দেন লাইক কৰিব নাপাহৰিব তেনেহ'লে আপোনালোকক আকৌ নেক্সট ব্লগত লগ পাম বাই বাই